হেল্ল' ফ্ৰেণ্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইউনিয়ন বেংক ফালৰ পৰা 15শ চাকৰি ওলাইছে ফ্ৰেণ্ডছ, বহুতেই ভাল খবৰ। এই 15শ পদসমূহ এপ্লাই কৰা ষ্টাৰ্ট হৈ গ'ল ফ্ৰেণ্ডছ। এইসমূহ ভেকেঞ্চিৰ লাষ্ট ডেট হৈছে 13 নৱেম্বৰ। নেম অফ অৰ্গেনাইজেশ্যন ইউনিয়ন বেংক অফ ইণ্ডিয়া। টোটেল ভেকেঞ্চি 1500। নেম অফ দ্য পোষ্ট লোকেল বেংক অফিচাৰ। মোড অফ এপ্লিকেশ্যন অনলাইন এপ্লাই কৰিব লাগিব ফ্ৰেণ্ডছ। কেটেগৰী বেংক জব লোকেশ্যন অল অভাৰ ইণ্ডিয়া। এই 15শ পদসমূহ ষ্টেট ৱাইজ ভাগ কৰা আছে। আমাৰ অসমৰ বাবে 50টা পদ আছে, অন্ধ্ৰ প্ৰদেশৰ বাবে 200টা পোষ্ট আছে, গুজৰাটৰ বাবে 200টা, কৰ্ণাটকত 300, কেৰেলা 100, মহাৰাষ্ট্ৰৰ বাবে 50টা, উৰিষ্যাৰ বাবে 100টা আছে, তামিলনাডুৰ বাবে 200টা, তেলেংগানা ষ্টেটৰ বাবে 200টা, ৱেষ্ট বেংগলৰ বাবে 100টা। আৰু ফ্ৰেণ্ডছ, এইজ লিমিট 20 বছৰৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ST কেণ্ডিডেটক 5 বছৰ ৰেহাই দিয়া হৈছে, আৰু SC কেণ্ডিডেটক 5 বছৰ, OBC কেণ্ডিডেটক 3 বছৰ ৰেহাই দিয়া হৈছে ফ্ৰেণ্ডছ। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী হ'ব লাগিব ফ্ৰেণ্ডছ। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS 850 টকা দিব লাগিব ফ্ৰেণ্ডছ। আৰু ST SC PWD কেণ্ডিডেট 175 টকা দিব লাগিব ফ্ৰেণ্ডছ। এই ভেকেঞ্চিটো 23 অক্টোবৰত আহিছিল ফ্ৰেণ্ডছ। ষ্টাৰ্টিং এপ্লাই ডেট 24 অক্টোবৰ। এই ভেকেঞ্চিটো এপ্লাই কৰা লাষ্ট ডেট হৈছে 13 নৱেম্বৰ। বেছি সময় নাই ফ্ৰেণ্ডছ, সোনকালে আবেদন কৰক। ধন্যবাদ।